নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত হ'বলগীয়া পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতত প্ৰথম লকডাউন কেতিয়া আৰম্ভ হৈছিল? অপচন ক 24 এপ্ৰিল 2020 চনত, অপচন ক 24 মে 2020 চনত, অপচন ক 24 মাৰ্চ 2020 চনত, এণ্ড অপচন ক 14 এপ্ৰিল 2020 চনত। উত্তৰটো হৈছে অপচন গ 24 মাৰ্চ 2020 চনত হৈছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে 2020 চনত ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰা যুঁজাৰু বিমানখনৰ নাম কি? অপচন ক ৰাফেল, অপচন খ বুচাৰ্ফ, অপচন গ মিগ, এণ্ড অপচন ঘ এটাও নহয়। উত্তৰটো হৈছে অপচন ক ৰাফেল। 3 নম্বৰ প্ৰশ্নটো হৈছে কেবৰ পূৰ্ণ ৰূপ কি? অপচন ক চিটিজেনশ্বিপ অফ আছাম বিল, অপচন ক চিটিজেন আনন্দ বিল, এণ্ড অপচন গ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, এণ্ড অপচন গ কোৰ্ছ অফ এমেণ্ডমেণ্ট বিল। উত্তৰটো হৈছে অপচন গ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল। 4 নম্বৰ প্ৰশ্নটো হৈছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে? অপচন ক ৰাজ্যপাল, অপচন খ ৰাষ্ট্ৰপতি, অপচন গ উপৰাষ্ট্ৰপতি, এণ্ড অপচন গ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। উত্তৰটো হৈছে অপচন খ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। 5 নম্বৰ প্ৰশ্নটো হৈছে ৰেড ক্লিফ লাইনে কোন দুখন দেশক ভাগ কৰিছে? অপচন ক ভাৰত আৰু বাংলাদেশক, অপচন ক ভাৰত আৰু চীনক, অপচন গ ভাৰত আৰু পাকিস্তানক, এণ্ড অপচন ঘ ভাৰত আৰু নেপালক। শুদ্ধ উত্তৰটো হৈছে অপচন গ ভাৰত আৰু পাকিস্তানক ভাগ কৰিছে। 6 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম ক'ত কৰোনা ভাইৰাছ পোৱা গৈছিল? অপচন ক চীনৰ বুহানত, অপচন গ চীনৰ চাংহাইত, অপচন গ চীনৰ হাৱাইত, এণ্ড অপচন গ চীনৰ সাগৰ তীৰত। উত্তৰটো হৈছে অপচন ক চীনৰ বুহানত প্ৰথম কৰোনা ভাইৰাছ পোৱা গৈছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন? অপচন ক ৰঘুৰাম ৰাজন, অপচন খ শক্তিকান্ত দাস, অপচন গ গুলাব চান্দ কাটাৰিয়া, এণ্ড অপচন ঘ ৰঞ্জন গগৈ। উত্তৰটো হৈছে অপচন খ শক্তিকান্ত দাস বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ ৰাজ্যপাল কোন? অপচন ক গুলাব চান্দ কাটাৰিয়া, অপচন খ বানৱাৰী লাল পুৰোহিত, অপচন গ জগদীশ মুখী, এণ্ড অপচন ঘ কিৰণ বেদী। শুদ্ধ উত্তৰটো হৈছে অপচন ক গুলাব চান্দ কাটাৰিয়া। 9 নম্বৰ প্ৰশ্নটো হৈছে কোনখন কেন্দ্ৰীয় সাহিত্য অঞ্চলে ৰোগাক্ৰান্ত গছৰ চিকিৎসাৰ বাবে এম্বুলেন্স মুকলি কৰাৰ কথা ঘোষণা কৰিছে? অপচন ক গোৱা, অপচন খ চণ্ডীগড়, অপচন গ লাডাখ, এণ্ড অপচন ঘ দমন আৰু দিউ। উত্তৰটো হৈছে অপচন খ চণ্ডীগড় অঞ্চলে ঘোষণা কৰিছে। 10 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত কোনে স্থানীয় সাহিত্য শাসন প্ৰৱৰ্তন কৰিছিল? অপচন ক লৰ্ড ৰিপন, অপচন খ লৰ্ড মাউণ্ট বেটেন, অপচন গ লৰ্ড কেনিং, এণ্ড অপচন ঘ ৱাৰেন হেষ্টিংছ। উত্তৰটো হৈছে অপচন ক লৰ্ড ৰিপনে প্ৰৱৰ্তন কৰিছিল। 11 নম্বৰ প্ৰশ্নটো হৈছে ছুনামি কিহৰ বাবে সংঘটিত হয়? অপচন ক ভূমিকম্প, অপচন ক সাগৰতলিত ভূমিস্খলন, অপচন গ ঘূৰ্ণীবতাহ, এণ্ড অপচন ঘ আগ্নেয়গিৰিৰ উদগীৰণ। শুদ্ধ উত্তৰটো হৈছে অপচন গ ঘূৰ্ণীবতাহৰ ফলত সংঘটিত হয়। 12 নম্বৰ প্ৰশ্নটো হৈছে কৰ্ণৱালিছে ভূমি নিষ্পত্তিৰ কি পদ্ধতিৰ প্ৰচলন কৰিছিল? অপচন ক জমিদাৰী পদ্ধতি, অপচন ক মহালবাৰী পদ্ধতি, অপচন গ ৰয়তবাৰী পদ্ধতি, এণ্ড অপচন ঘ এটাও নহয়। উত্তৰটো হৈছে অপচন ক জমিদাৰী পদ্ধতি প্ৰচলন কৰিছিল। 13 নম্বৰ প্ৰশ্নটো হৈছে 8 নং অনুসূচীত কোনটো অন্তৰ্ভুক্ত নহয়? অপচন ক অসমীয়া, অপচন খ মৈথিলী, অপচন গ মেইতেই, এণ্ড অপচন ঘ টুলু। উত্তৰটো হৈছে অপচন ঘ টুলু অন্তৰ্ভুক্ত নহয়। 14 নম্বৰ প্ৰশ্নটো হৈছে 2021 বৰ্ষত নৰ্থ সূৰ্য ফণী শৰ্মা বঁটা কোনে লাভ কৰে? অপচন ক মৃণাল গোস্বামী আৰু দিলীপ বৰুৱা, অপচন খ ঝৰ্ণা শইকীয়া আৰু ভৱেশ বৰুৱা, অপচন গ অবিনাশ শৰ্মা আৰু উপকূল বৰদলৈ, এণ্ড অপচন ঘ ভৱেশ বৰুৱা আৰু দুলাল ৰয়। শুদ্ধ উত্তৰটো হৈছে অপচন গ অবিনাশ শৰ্মা আৰু উপকূল বৰদলৈ লাভ কৰিছিল। 15 নম্বৰ প্ৰশ্নটো হৈছে কোনখন ৰাজ্য আমফান ঘূৰ্ণী বতাহৰ দ্বাৰা অত্যাধিক ক্ষতিগ্ৰস্ত হয়? অপচন ক তামিলনাডু, অপচন খ উৰিষ্যা, অপচন গ পশ্চিম বংগ, এণ্ড অপচন ঘ কেৰেলা। উত্তৰটো হৈছে অপচন গ পশ্চিম বংগ ৰাজ্য আমফান ঘূৰ্ণী বতাহৰ দ্বাৰা অত্যাধিক ক্ষতিগ্ৰস্ত হয়। 16 নম্বৰ প্ৰশ্নটো হৈছে আমফান ঘূৰ্ণীয়ে ভাৰতত কেতিয়া খুন্দা মাৰে? অপচন ক 2 মে 2020 চনত, অপচন খ 20 মে 2020 চনত, অপচন গ 20 মে 2019 চনত, এণ্ড অপচন ঘ 10 মে 2020 চনত। উত্তৰটো হৈছে অপচন খ 20 মে 2020 চনত আমফান ঘূৰ্ণীয়ে ভাৰতত খুন্দা মাৰে।
17 নম্বৰ প্ৰশ্নটো হৈছে কোনখন ৰাজ্যত কোভিড-19 ৰোগীৰ বাবে প্লেটিনা নামেৰে বিশ্বৰ সৰ্ববৃহৎ প্লাজমা থেৰাপি আঁচনি গ্ৰহণ কৰা হৈছিল? অপশ্যন ক চণ্ডীগড়, অপশ্যন খ তামিলনাডু, অপশ্যন গ কেৰালা এণ্ড অপশ্যন ঘ মহাৰাষ্ট্ৰ। উত্তৰটো হৈছে অপশ্যন ঘ মহাৰাষ্ট্ৰত প্লাজমা থেৰাপি আঁচনি গ্ৰহণ কৰা হৈছিল। 18 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় সংঘৰ স্থায়ী সদস্য হিচাপে জেনেভাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ কাক নিযুক্তি দিয়া হৈছে? অপশ্যন ক ৰনেন সেন, অপশ্যন খ ইন্দ্ৰমণি পাণ্ডে, অপশ্যন গ বিবেক কাজু এণ্ড অপশ্যন ঘ তৰণজিৎ সিং সান্ধু। উত্তৰটো হৈছে অপশ্যন খ ইন্দ্ৰমণি পাণ্ডেক প্ৰতিনিধিত্ব কৰিবলৈ নিযুক্তি দিয়া হৈছে। 19 নম্বৰ প্ৰশ্নটো হৈছে কোভিড-19ৰ পূৰ্ণৰূপ কি? অপশ্যন ক কৰোনা ভাইৰাছ, অপশ্যন খ কৰোনা ভাইৰাছ ডিজিজ, অপশ্যন গ নভেল কৰোনা ভাইৰাছ এণ্ড অপশ্যন ঘ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ কৰোনা ভাইৰাছ ডিজিজ। 20 নম্বৰ প্ৰশ্নটো হৈছে সংকটজনক কোভিড ৰোগীক চিকিৎসালয়ত কি থেৰাপি দিয়া হয়? অপশ্যন ক প্লাজমা থেৰাপি, অপশ্যন খ ফিজিঅ'থেৰাপি, অপশ্যন গ ৰেডিঅ'থেৰাপি এণ্ড অপশ্যন ঘ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক প্লাজমা থেৰাপি দিয়া হয়। প্ৰশ্নোত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আপোনালোকে সকলো ধৰণৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিব। থেংক ইউ।